যিজনে তোমাক পাত্তা নিদিয়ে তেওঁক পাত্তা দিয়াৰ কোনো দৰকাৰ নাই। কাৰণ সকলো সময়ত এইটো মনত ৰাখিবা, তুমি তোমাৰ বাবে শ্ৰেষ্ঠ। মনে মনে থকাতকৈ ভাল কোনো উত্তৰ নাই। ক্ষমা কৰাতকৈ ডাঙৰ কোনো প্ৰতিশোধ নাই। সেয়ে মনে মনে থাকা এবং চকু বন্ধ কৰি ক্ষমা কৰি দিয়া। অৱহেলা পাই এটা সময়ত মানুহ ভাল পোৱাৰ আশা এৰি দিয়ে। এটা সঁচা ভালপোৱাই এটা অসহায় জীৱনক নতুন ৰূপ দিব পাৰে, আৰু এটা মিছা ভালপোৱাই এটা সুন্দৰ জীৱনক ধ্বংস কৰি দিব পাৰে। ভালপোৱা হ'ল এনেকুৱা এটা মায়া, তুমি যিমানেই দূৰত যাবা সিমানেই কাষলৈ টানিব, যিমানেই পাহৰি যাবা সিমানেই মনত পৰিব, আৰু যিমান হাঁহিবা তাতকৈ বেছি কান্দিবলগীয়া হ'ব। হাজাৰ কাজিয়াৰ পিছতো যিজনে তোমাক এৰি থাকিব নোৱাৰে তেওঁৰ বাবে তুমি বহুতো প্ৰিয়। থকাজন এনেই থাকিব, ধৰিব বিচাৰিব হাত, আৰু যিজনে যোৱা তেওঁ যাবই দি অজুহাত। জীৱনত যদি কিবা কৰি দেখাব বিচৰা তেন্তে অকলে কিদৰে যুঁজিব লগা হয় সেইটো আগত শিকি লোৱা। দিনবোৰ বেয়া গৈছে যদিও বাচি আছো এটা নতুন দিনৰ অপেক্ষাত। এটা সময়ত তুমি বুজিব পাবা, জোৰ কৰি কাৰো শৰীৰ পালে তেওঁৰ হৃদয় স্থান পোৱা নাযায়। শান্তি এটা সৰু শব্দ, কিন্তু বহুতো দামী। এইটো কেতিয়াও কিনিব পৰা নাযায়, বিচাৰিব ল'বলগীয়া হয়। কাগজৰ নাও সাজি কেতিয়াও নদী পাৰ হ'ব পৰা নাযায়। ঠিক তেনেদৰে অবিশ্বাস আৰু সন্দেহলৈ কেতিয়াও ভালপোৱা নহয়। মিছা ভালপোৱাৰ চিনাৰ 5টা উপায়। 1 নম্বৰ, মিছা ভালপোৱাত হাঁহি বেছি হয়, খং কম হয়। 2 নম্বৰ, মিছা ভালপোৱাত প্ৰমিছৰ কোনো দাম নাই, আজি কৰিলে নেক্সট দিনা পাহৰি যায়। 3 নম্বৰ, কেয়াৰলেছ হয়, সকলো কথাতে নাই থাকে আৰু সকলো কথাতে অজুহাত থাকে। 4 নম্বৰ, সকলো সময়ত অৱহেলা পাবলগীয়া হয়। 5 নম্বৰ, সন্মান ভৰসা বুজাবুজি একো নাথাকে। কাৰো বাবে অৱহেলা পাত্ৰ হোৱাতকৈ তেওঁৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱাটো বহুতো ভাল। ভাল মানুহবোৰ সকলো সময়তে বেছি কষ্ট পায়, কাৰণ তেওঁলোকে সকলোকে নিজৰ দৰে ভাল বুলি ভাবি লয়। যিজনে নিজৰ কষ্ট ভালদৰে বুজিব পাৰে তেওঁ আনক কেতিয়াও কষ্ট দিব নোৱাৰে, কাৰণ তেওঁ জানে কষ্টৰ দৰে বিষাক্ত বস্তু এই পৃথিৱীত আৰু একোৱেই নাই। অলপ কষ্ট পালে যিজনে কান্দে তেওঁ সৰল হয়। যিসকল সৰল হয় পৃথিৱীত তেওঁলোকে বেছি আঘাত পায়। ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা শ্বেয়াৰ কৰিব, লাইক কৰিব, নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।